আপুনি কি এচাইচা শপত খাই কওকছে এইটো আপোনাৰ ভাই নহয় বুলি কি একেটা কথাকে বাৰে বাৰে কৈ আছ হা কাম নাই ন এই কথাটো সুধিছিলো একে ইমান জেকা আহিছেনে এই বিস্ময় বালক কাৰ কি হ'ল এই নতুনকে যে থানালৈ নতুন চিং পালি এটা আহিছে এই নতুন পুলিচ এটা যে জইন মাৰিছে পুৰণা চাওক মানে সুধিলো মই আপোনাৰ ভায়েক নেকি কে জাতৰ নেকি একে পুৰণা চাই জেকা আহিছে থানালৈ নতুন আকৌ চিংচাৰ এজন আহিছে পোৱালি চিং এটা এই থানাখন গৈ পাঞ্জাৱৰ থানাহে হ'বগে নেকি বাৰু হা হানি সিঙৰ গানটো কি এতিয়া ভক্তি ৰূপলৈ গুচি আহিল কেনেকে कैसे শুনিবা सार बज गए लेकिन पार्टी अभी बाकी है ইস सहारे गिर गए लेकिन पार्टी अभी बाकी है बाकলি হে কোনে স্মাৰ্ট হেডাল এনে মধুৰ গাত আপুনি পাঞ্জাবী টাইপৰ কিবা অকনো দেখিছেনে বাকলি মৰি যাবলৈও একোডাল নাই কি একোডাল দেখা নাই মাজে মধু সিং তাৰ গাত পাঞ্জাবী এবুল একো লক্ষণেই দেখা নাই পাঞ্জাবী এইবোৰ লক্ষণ বিচাৰি থাকিব নালাগে নিজৰ কামখিনিকে ভালকে কৰাচোন নে কি লাজে দি থাকে ছাৰ মধু আহিলা হয় থানাখন কেনেকুৱা পাইছা ভাল লাগিছে ছাৰ ছাৰ আমাৰ থানালৈ বোলে কোনোবা নতুন ষ্টাফ আহিছে এই ভিতৰলৈ সোমাই নাহনো কিয় তই জি ওই पंजाब से आ गए क्या নমস্কাৰ नमस्कार नमस्कार আপোনাৰ নামটো হানি সিং ও ইয়ো হৰ্ণি সিং কিন্তু ইয়াত মধু সিং লিখা আছে দেখোন নেম প্লেটত সিং সিং মধু সিং 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 মানে মই ইংলিছত কৈ ভাল পাওঁ নাইস টু মিট ইউ আপুনি কি কৰে ই আমাৰ থানাৰ কম্পিউটাৰৰ কামখিনি কৰে নিজৰ অ হয় হয় নমস্কাৰ নামটো হ'ল ৰাহু কেতু শনি এই তিনিটা শব্দৰ আখৰ তিনিটা বাদ দিলে যিটো শব্দ হ'ব সেইটোৱে মোৰ নাম ৰাহু কেতু শনিৰ পৰা এটা আখৰ বাদ দি দিব এটা আখৰ বাদ দি দিয়া খুটুনি কি হুতুনি নহয় এইটো মোৰে নাম নে আপুনি এটা শব্দ বাদ দি দিবলৈ কৈছে ইনছে মিলিয়ে আপুনি আগৰ কেইটা কিয় বাদ দিছে প্ৰথম কেইটা দিয়ক এই কি অকাই পকাই আছ নামটো কৈ নিদিয় কিয় ৰাকেশ লগ পাই ভাল লাগিল মোৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ বুলি কৈ গ'ল দেখোন তাহিয়ে ঠাইয়ে পাগুৰি চাগুৰিটো চব মিলিছে পোৱালি চিং চাৰৰ কথা এটা শুনি যাওঁ নেকি পাওঁ চাহ ঐ কৈ আহিলে চাহ কি কৰিলে মানে যিটো কাম কৰিবলৈ বাথৰুমলৈ গৈছিলে মই বাথৰুমত কি কৰিবলৈ গৈছিলো তই জানো আপুনি চহী কৰিবলৈ নাযায় চু পানী কৰিবলৈ গৈছে তুম